ছাত্ৰ-ছাত্ৰীসকল, দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমৰ আন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ গ্লিম্পছেছ অফ ইণ্ডিয়াৰ কুৰ্গ পাঠটি। ইয়াৰ আগৰ অংশ মই ইতিমধ্যে আন এটা ভিডিঅ'ত শ্বেয়াৰ কৰিছোঁ, গতিকে এতিয়া আমি ইয়াৰ পিছৰ অংশ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছা যে কুৰ্গ হৈছে কৰ্ণাটক ৰাজ্যৰ এখন সৰু জিলা, যিখন কফিৰ দেশ বুলি কোৱা হয়, অৰ্থাৎ ইয়াত কফি খুব বেছিকৈ উৎপাদন কৰা হয়। ইয়াৰ উপৰি ইয়াত চিৰসেউজীয়া বৰ্ষাৰণ্য আছে বহুত, আৰু ইয়াত বিভিন্ন ধৰণৰ মছলাৰ খেতি কৰা হয়। এতিয়া আমি পেজ নম্বৰ 91লৈ যাম। ইয়াৰ ছেকেণ্ড পেৰাগ্ৰাফটো তোমালোকে চাই যাবা। পাঠটো বুজিবলৈ সহজ হোৱাকৈ মই অসমীয়াত ভাঙনি কৰি যাম। তোমালোকে কিতাপখন আৰু পেঞ্চিলডাল ল'বা আৰু ভিডিঅ'ত থকা ফটোবিলাক ভালকৈ মন কৰি যাবা। The river Kaveri obtains its water from the hills and forests of Coorg. কুৰ্গৰ মাজেদি যোৱা বিশাল নদী কাবেৰীয়ে ইয়াৰ পানীভাগ অৰণ্য আৰু পাহাৰসমূহৰ পৰাই লাভ কৰে। Mahasir, a large fish abound in these waters. মহাশিৰ, এবিধ সতেজ পানীত থকা বৃহৎ আকাৰৰ মাছ এই পানীভাগত প্ৰচুৰ পৰিমাণে পোৱা যায়। Kingfishers dive for their catch. মাছৰোকা চৰাইবোৰে সিহঁতক ধৰিবলৈ পানীত ডুব মাৰে। While squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water. য'ত কেৰ্কেটুৱা আৰু লেংগুৰ প্ৰজাতিৰ বান্দৰবোৰে আধা খোৱা ফলবোৰ দুষ্টালি কৰি চাফা পানীবোৰত পেলাই দিয়ে, আৰু তাৰ পৰা তেওঁলোকে সেই পানীত হোৱা স্প্লেছ অৰ্থাৎ চিটিকনি আৰু ৰিপেল ইফেক্ট অৰ্থাৎ সৰু ঢৌ উপভোগ কৰিবৰ বাবে এই দুষ্টালিবোৰ কৰে। Elephants enjoy being bathed and scrubbed in the river by their mouths. নদীত হাতীবোৰক সিহঁতৰ মাউথবিলাকে ঘঁহি ঘঁহি গাই ধুৱাই দিয়াৰ বাবে সিহঁতে আনন্দ উপভোগ কৰে। The most laid-back individuals become converts to the life of high-energy adventure, rafting, canoeing, rappelling, rock climbing, and mountain biking. Laid-back individuals মানে হৈছে বিশ্ৰামপ্ৰিয় ব্যক্তিসকল। এই ঠাইৰ বিশ্ৰামপ্ৰিয় ব্যক্তিসকলে এই ঠাইত হোৱা বিভিন্ন দুঃসাহসিক খেলবিলাক যেনে ৰিভাৰ ৰাফটিং অৰ্থাৎ নদীত ভোৰ চলোৱা, কেনোয়িং অৰ্থাৎ কেনো চলোৱা, ৰেপেলিং অৰ্থাৎ ৰছীৰে ওখ পাহাৰ অৱতৰণ কৰা, ৰক ক্লাইম্বিং অৰ্থাৎ শিলাৰোহণ কৰা, আৰু মাউণ্টেইন বাইকিং অৰ্থাৎ মাউণ্টেইনত বাইক চলোৱা মানে পৰ্বতত বাইক চলোৱাৰ দৰে ক্ৰিয়াবিলাকৰ লগত অৰ্থাৎ খেলবিলাকৰ লগত জড়িত হৈ পৰে। Numerous walking trails in this region are a favorite with trekkers. Trails মানে হৈছে খোজকাঢ়ি পাৰ হোৱা লুংলুঙীয়া বাট। ট্ৰেকাৰ্ছ মানে হৈছে খোজকাঢ়ি ভ্ৰমণ কৰা লোক। এই অঞ্চলৰ বিভিন্ন লুংলুঙীয়া পথসমূহ পদব্ৰজীসকলৰ অৰ্থাৎ খোজকাঢ়ি ভ্ৰমণ কৰা লোকসকলৰ অতি প্ৰিয়। Birds, bees and butterflies are there to give you company. তাত তোমাক সংগ দিবলৈ বাৰ্ডছ চৰাই, মৌ-মাখি আৰু বিভিন্ন ধৰণৰ পখিলা আছে। Macacos, Malabar squirrels, langurs and slender lories keep a watchful eye from the tree canopy. মাকাকুৱেছ নামৰ বান্দৰবোৰে, মালাবাৰ স্কুৱাৰেলছ নামৰ মালাবাৰ কেৰ্কেটুৱাবোৰে, লেংগুৰ অৰ্থাৎ লেংগুৰ প্ৰজাতিৰ বান্দৰবোৰে আৰু স্লেণ্ডাৰ লৰিছ অৰ্থাৎ লাজুকী বান্দৰবোৰে সতৰ্ক দৃষ্টিৰে চন্দ্ৰতাপৰ দৰে জোপোহাবোৰৰ পৰা চাই থাকে। I do, however, prefer to step aside for wild elephants. তথাপি বনৰীয়া হাতীবোৰৰ বাবে মই একাষাৰীয়াকৈ হৈ যোৱাটো
পচন্দ কৰোঁ। The climb to the Brahmagiri Hills brings you into a panoramic view of the entire misty landscape of Coorg. Panoramic view মানে হৈছে এক বহল ভূমিখণ্ডৰ সুন্দৰ দৃশ্য আৰু মিষ্ট্ৰি মানে হৈছে কুঁৱলীয়া আৱৰা, লেণ্ডস্কেপ মানে হৈছে ভূমি। ব্ৰহ্মগিৰি পাহাৰসমূহত উঠিলে তুমি কুঁৱলীৰে আৱৰি থকা কুৰ্গৰ বহল ভূমিৰ এক নৈসৰ্গিক দৃশ্য দেখিবা। A walk across the rope bridge lead to the 64-acre island of Nisargadaama. ৰছীৰ সাঁকোখন পাৰ কৰিলে নিসৰ্গধামা নামৰ এটা 64 হেক্টৰ ভূমিৰে আগুৰা দ্বীপৰ ফালে আগবাঢ়িব পৰা যায়। Running into Buddhist monks from India's largest Tibetan settlement at nearby Bailakuppe is a bonus. এই দ্বীপটো হ'ল বাইলাকুপ্পিৰ ওচৰত থকা ভাৰতৰ বৌদ্ধ মঠবাসী ভিক্ষুসকলৰ সৰ্ববৃহৎ বসতি স্থান। এইটো হ'ল এটা উপৰঞ্চি লাভ। The monks in red, ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India, right here in Coorg. অকাৰ মানে হৈছে ৰঙচুৱা বৰণৰ যাক আমি গেৰুৱা ৰং বুলি ক'ব পাৰোঁ আৰু হৈছে ৰোবছ মানে হৈছে ঢিলা কাপোৰ, লুজ ড্ৰেছ। ৰঙা, গেৰুৱা, হালধীয়া বেশত থকা মঠবাসী ভিক্ষুসকল ইয়াৰ বিভিন্ন আচৰিত বস্তুসমূহৰ ভিতৰতে এটা, যাক কুৰ্গত ভাৰতীয় হৃদয় আৰু আত্মাৰ সন্ধানত ফুৰা পৰিভ্ৰমীসকলৰ বাবে আৱিষ্কাৰ কৰিবলৈ অপেক্ষা কৰিব লাগিব। অৰ্থাৎ শেষত লেখকে ইয়াকে ক'ব বিচাৰিছে যে কুৰ্গতেই ভাৰতৰ হৃদয় আৰু আত্মা বিচাৰি পোৱা যায়, কিন্তু এতিয়ালৈকে পৰিভ্ৰমণকাৰীসকলে সেয়া আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে ইয়াত থকা আচৰিত বস্তুসমূহ আমি সেই ঠাইলৈ গ'লেহে দেখা পাম। ছাত্ৰ ছাত্ৰীসকল, ইয়াতেই মই কুৰ্গ পাঠটোৰ অসমীয়া ভাঙনি শেষ কৰিছোঁ। আজিলৈ ইমানেই।